নমস্কাৰ সকলোকে, সকলো ভালে আছে আশা কৰোঁ, সকলো ভালে থাকক সেইটোৱে কামনা কৰোঁ। আমি এই জগতত জন্ম লৈছোঁ যদি এই পৃথিৱীখনত কিবা এটা পাবলৈ হ'লে আমি সকলোৱে কষ্ট কৰিবই লাগিব। কষ্ট নকৰাকৈ কেনেকৈ পাম কওক? যিবোৰ মানুহে যিকোনো কিবা এটা বস্তু ধৰক কষ্ট নকৰাকৈ পাব বিচাৰে, কিন্তু কিছুমান ছিষ্টেম আছে কষ্ট নকৰাকৈ বস্তুবোৰ পোৱা যায়, বদমাছ কৰি পেলাই 2 নম্বৰ কৰি পেলাই। কিন্তু সেই বস্তুটো পোৱাৰ পাছত কিমাননো সুখ পাব তেওঁ? কেইদিন ৰাখিবতো নোৱাৰে। কিন্তু যিবোৰ বস্তু কষ্ট কৰি পেলাই আমি মানুহবোৰে প্ৰাপ্ত কৰিব পাৰোঁ, সেই বস্তুবোৰ কেতিয়াও ক্ষয় নহয়। কাৰণ সেই বস্তুবোৰ আমি কষ্ট কৰি উপাৰ্জন কৰা হয় আৰু সত্যত থাকি উপাৰ্জন কৰা হয়। সেই বস্তুটো আমাৰ ভগৱানে কেতিয়াও বিফলে যাব নিদিয়ে। আমি সেইকাৰণে যিকোনো বস্তু এটা পাবলৈ কাৰণে এনেই ফ্ৰীতে পাবলৈ বিচাৰিব নালাগে, কষ্ট কৰি পেলাই প্ৰাপ্ত কৰিব লাগে। সকলোকে ধন্যবাদ। ভিডিঅ'টোত আপোনালোকৰ মতামত কমেণ্ট কৰিব একেবাৰে নাপাহৰিব, এটা লাইক কৰিব।